हेलो फ्रेंड्स, आज এটা ধুনিয়া নেক ডিজাইন আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এই নেক ডিজাইনটো আপোনালোকে কুৰ্তি, ফ্ৰক বা ব্লাউজতো দিব পাৰে আৰু আপোনালোক সকলোকে ফেশ্বন আৰু চিলাইলৈ স্বাগতম জনাইছোঁ। যদি এনেকুৱা ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈ যদি আপোনালোকে চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। তেনেহ'লে আহক দেৰি নকৰোঁ, নেক ডিজাইন ষ্টাৰ্ট কৰোঁ। ইয়াতে মই যিটো কাপোৰত কলাৰৰ নেকৰ ডিজাইনটো দিম সেই কাপোৰটো লৈছোঁ আৰু ইয়াৰে বহলটো হৈছে 10 ইঞ্চি আৰু দীঘলটো হৈছে 13 ইঞ্চি। আৰু এতিয়া এখন পেপাৰ পেষ্টিঙো লৈছোঁ, সেই একেই জোখতে 10 ইঞ্চি বহল আৰু 13 ইঞ্চি দীঘলৰ। আৰু এই পেপাৰ পেষ্টিঙৰ যিটো চাইনিং পাৰ্ট আছে সেইটো আমি এই কাপোৰখনৰ উল্টা চাইডে এই ধৰণে লগাই ইস্ত্ৰি কৰি ল'ব লাগিব। আৰু এই পেপাৰ পেষ্টিংটো কাপোৰখনৰ ওপৰত এই ধৰণে সমানকৈ পাৰি ল'ব। আৰু এয়া মই ইস্ত্ৰি কৰি ল'লোঁ আৰু এতিয়া এখন সমানে 2 জাপ দি লৈছোঁ আৰু তাৰ পিছত 3.25 ইঞ্চিত এটা মাৰ্ক কৰি দিছোঁ আৰু ওপৰৰ পৰা 10 ইঞ্চিত এটা মাৰ্ক কৰি দি দিছোঁ আৰু তাৰ পিছত এই দুটা পইণ্ট, ওপৰৰ পইণ্টটোৰ লগত এইটো পইণ্ট স্কেলেদি আঁচ এডাল টানি দিছোঁ ভিডিঅ'ত দেখুৱাৰ ধৰণে। আৰু এতিয়া ওপৰৰ ফালে 1.25 ইঞ্চিত এটা মাৰ্ক কৰিছোঁ আৰু তলৰ ফালে 1.75 ইঞ্চিত এটা মাৰ্ক কৰিছোঁ। আৰু এতিয়া ভিডিঅ'ত দেখুৱাৰ ধৰণে মেজাৰিং ফিটাডাল তলৰ পৰা এই ধৰণে ওপৰলৈ লাহে লাহে উঠাই দিব আৰু য'ত 1.25 ইঞ্চি হয় তাতে এটা মাৰ্ক কৰি দিব। আৰু ইয়াতে মই 1.25 ইঞ্চিত এটা মাৰ্ক কৰি দিছোঁ। আৰু এতিয়া এই দুটা পইণ্ট আঁচ টানি দি দিছোঁ। তাৰপিছত ভিতৰৰ পাৰ্টটো কেঁচি দি কাটি লৈছোঁ আৰু তাৰপিছত তলৰখিনি এই ধৰণে কেঁচি দি কাটি দিছোঁ আৰু তলৰ ফালে 0.25 ইঞ্চি ৰাখি পিনে কাটিব। আৰু যিখিনি জোঙা হৈ আছে সেইখিনি পেঞ্চিলেদি কাৰ্ভ কৰি লৈছোঁ। যিখিনি আমি পেঞ্চিলেদি কাৰ্ভ কৰি দিছোঁ সেইখিনি কেঁচি দি কাটি লৈছোঁ। আৰু এতিয়া 4.75 ইঞ্চিত এটা মাৰ্ক কৰি দিছোঁ আৰু তাৰপিছত আধা ইঞ্চিতকৈ 1 পইণ্ট বেছি, ইয়াত দেখিছে মই ভিডিঅ'ত দেখুৱাইছোঁ, আধা ইঞ্চিতকৈ 1 পইণ্ট বেছিত য'ত আমি 4.75ত মাৰ্ক কৰিছোঁ তাৰে এইটো চাইডেও আধা ইঞ্চিতকৈ 1 পইণ্ট বেছিত এটা মাৰ্ক কৰিছোঁ আৰু তাৰ দুইটা চাইডে এই ধৰণে আধা ইঞ্চিত 1 পইণ্ট বেছিত এই ধৰণে আমি দুইফালে মাৰ্ক কৰি দি দিছোঁ। আৰু তাৰপিছত 4.75 ইঞ্চিত যিটো আমি মাৰ্ক কৰিছোঁ তাৰ পৰা এই ধৰণে মেজাৰিং ফিটাডাল ল'ব আৰু তাৰ বাহিৰৰ আঁচডালৰ পৰা আমি আধা ইঞ্চিত এটা মাৰ্ক কৰি দিছোঁ আৰু তাৰপিছত আমি ইয়াতে এটা ট্ৰায়েংগল শ্বেপ দি দিছোঁ আৰু এইটো এতিয়া কেঁচি দি কাটি লৈছোঁ। আৰু এয়া আমাৰ ট্ৰায়েংগল শ্বেপটো কাটা হৈ গ'ল। ইয়াতে দেখিছে মই এটা পিন আপ কৰি লৈছোঁ যাতে কাপোৰখন লৰি নাথাকে। এতিয়া পিনটো খুলি দেখুৱাই দিছোঁ, এয়া দেখিছে, আৰু তলৰ পৰা 0.25 ইঞ্চি ৰাখি থৈছোঁ। আৰু এইটো আমাৰ কাপোৰখনৰ চিধা পাৰ্ট হয়। এতিয়া যিটো কুৰ্তিত আমি ডিজাইনটো বনাম সেইটো পাৰি লৈছোঁ আৰু কুৰ্তিৰ কাপোৰৰ লগত এই ধৰণে কণ্ট্ৰাষ্ট হ'লে কলাৰৰ ডিজাইনটো ধুনীয়াকৈ উঠি আহে। এতিয়া কাপোৰৰ আমি চিধা পাৰ্টটো ওপৰৰ ফালে লৈ লৈছোঁ আৰু এতিয়া আমি কুৰ্তাৰ কান্ধৰ জোখটো লৈ ল'ম। যিমান হয় তাৰে আধা ল'ব, যদি 14 ইঞ্চি হয় 7 ইঞ্চিত এটা মাৰ্ক কৰিব। ইয়াতে যিহেতু 13 ইঞ্চি হয় মই 6.5ত এটা মাৰ্ক কৰিছোঁ আৰু তলৰ ফালে 7 ইঞ্চিলৈ এটা মাৰ্ক কৰি আঁচ এডাল সমানকৈ টানি দিছোঁ। এই ধৰণে আঁচডাল টানি দিলে আমাৰ কলাৰৰ ডিজাইনটো বেকাতেৰা নহ'ব। কুৰ্তাৰ চিধা পাৰ্টটোৰ ওপৰত পেপাৰ পেষ্টিঙৰ কাপোৰখন এই ধৰণে পাৰি দিছোঁ আৰু সমানকৈ পাৰি দিব, একেবাৰে যাতে মাজত পৰে ডিজাইনটো আমাৰ। আৰু তাৰপিছত ভালদৰে পিন আপ কৰি ল'ব যাতে কাপোৰখন লৰচৰ নকৰে।
কুৰ্তাৰ মাজৰ ফালৰ পৰা সমান ডিষ্টেঞ্চত আমাৰ পেপাৰ পেষ্টিঙৰ কাপোৰখন ৰাখিব লাগে আৰু তাৰপিছত দুয়োফালে আধা ইঞ্চি ভিতৰৰ ফালে আৰু বাহিৰৰ ফালে পেপাৰ পেষ্টিঙত ভিডিঅ' দেখুৱাৰ ধৰণে 0.75 ইঞ্চি আমি ওপৰৰ ফালে ৰাখিছোঁ। এয়া কি কাৰণে ৰাখিছোঁ পিছত ভিডিঅ'টোত মই জনাই দিম। এতিয়া 0.25 ইঞ্চি ৰাখি পিনে পেপাৰ পেষ্টিঙৰ চাৰিওফালে মাৰ্ক কৰি ল'ব লাগিব। 0.25 ইঞ্চি হৈছে আধা ইঞ্চিৰ আধা। এয়া দেখিছে 0.25 ইঞ্চি ৰাখি মই এই ধৰণে মাৰ্ক কৰি আঁচটানি দি দিছোঁ আৰু চাৰিওফালে এই ধৰণে আঁচটানি দি দিছোঁ। এই ধৰণে আঁচটানি চিলাই কৰিলে আমাৰ ডিজাইনটো ধুনীয়া হ'ব। এই ধৰণে সৰু সৰু কথাবিলাক যদি আমি মাৰ্ক কৰোঁ তেতিয়াহ'লে আমাৰ ডিজাইনটো একেবাৰে প্ৰফেশ্যনেল ফেশ্বন ডিজাইনাৰৰ নিচিনা হয়। আৰু এই মাৰ্কৰ মতে আমি এতিয়া চিলাই কৰি লওঁ আহক। আৰু চিলাই কৰোঁতে এটা কথা মনত ৰাখিব, য'ত য'ত আমাৰ শ্বেপবিলাক আছে শ্বাৰ্পকৈ সেইবিলাকত আমাৰ বেজিটো সোমাই কাপোৰখন ঘূৰাই দিব আৰু সেনেকৈ চিলাইটো কৰি দিব। আৰু চিলাই কৰোঁতে কাপোৰখন যাতে ভাঁজ খাই নাথাকে সেইটোও মনত ৰাখিব। আৰু এয়া আমাৰ চিলাই কৰা হৈ গ'ল। আৰু এতিয়া পিনবিলাক গুচাই লৈছোঁ আৰু তাৰপিছত ভিডিঅ' দেখুওৱাৰ ধৰণে পেপাৰ পেষ্টিঙৰ কাষে কাষে আমি কুৰ্তাৰ কাপোৰৰ এই এক্সট্ৰাখিনি কাটি লৈছোঁ। আৰু তাৰপিছত যিটো আমাৰ কোণা আছে তাতে এই ধৰণে কেঁচি কাট দি দিছোঁ, চাব যাতে চিলাইটো কাটা নাযায়। আৰু যিখিনি জোঙা সেইখিনি অলপ কাৰ্ভ কৰি কাটি দিছোঁ। আৰু তাৰপিছত 1.5 ইঞ্চি দূৰত্বত এই ধৰণে সৰু সৰুকৈ কাট দি দিছোঁ, চাব চিলাইটো যাতে কাটা নাযায়। আৰু এতিয়া আমি প্ৰথমতে জোঙাৰ এই দুটখিনি আমি হাতেৰে উলিয়াই ল'ব লাগিব আৰু তাৰপিছত অলপমান জোঙা, বহুত বেছি জোঙাও নল'ব নহ'লে কাপোৰটো ফুটা হৈ যাব। এই ধৰণে আমি ভিডিঅ' দেখুওৱাৰ ধৰণে আপুনি কাপোৰটো উল্টাই দি দিব। আৰু কাপোৰটো উল্টাই দিয়াৰ পিছত ইস্ত্ৰি কৰি ল'ব। ইস্ত্ৰি কৰিলে আমাৰ ডিজাইনটো ধুনীয়াকৈ থাকে। আৰু ইস্ত্ৰি কৰাৰ পিছত চাইডে চাইডে আমি চিলাইটো কৰি ল'ব লাগিব। চিলাই কৰাৰ আগে পিন আপ কৰি ল'ব যাতে কাপোৰখন লৰচৰ নকৰে। এয়া আমাৰ চিলাই কৰা হৈ গ'ল। এতিয়া দুয়োফালে 1.5 ইঞ্চিত মাৰ্ক কৰি লৈছোঁ আৰু তাৰপিছত কাপোৰখন উল্টাই দিছোঁ আৰু চিধা ফালত এই ধৰণে ভিডিঅ' দেখুওৱাৰ ধৰণে ভাঁজ দি দিছোঁ। এয়া দেখিছে য'ত আমি 1.5 ইঞ্চিত মাৰ্ক কৰিছোঁ তালৈ এই ধৰণে ভাঁজ দি উল্টাই দিছোঁ আৰু এতিয়া পিন আপ কৰি লৈছোঁ। এইকাৰণে আমি কাপোৰৰ পেপাৰ পেষ্টিংটো অলপ বেছিকৈ দিছোঁ। যেতিয়া উল্টাই দিছোঁ এয়া দেখিছে কাপোৰটো নহ'লে আমাৰ সৰু হৈ গ'ল হয় যদি আমি ওপৰৰ ফালে বেছিকৈ নাৰাখিলোঁ হয়। আৰু এইটো চাইডেও ঠিক তেনেকৈ ভাঁজ দি পিনে পিন আপ কৰি লৈছোঁ 1.5 ইঞ্চিত। আৰু এয়া দেখিছে মই মেজাৰিং ফিতাই দি দেখুৱাই দিছোঁ 1.5 ইঞ্চি আছে। আপোনালোকেও চাই ল'ব 1.5 ইঞ্চি আছেনে নাই। এতিয়া দুইটা মূৰ আমি চিলাই কৰি ল'ব লাগিব। আৰু এয়া আমাৰ চিলাই কৰা হৈ গ'ল আৰু তাৰপিছত ওপৰৰ এক্সট্ৰা কাপোৰখিনি কাটি লৈছোঁ আৰু এই ধৰণে আপোনালোকে অলপমান আইৰণ কৰি ল'ব যাতে আমাৰ শ্বেপটো ধুনীয়াকৈ থাকে। এতিয়া 7.25 ইঞ্চি দীঘল আৰু বহল একে আমি কাপোৰ এটা লৈছোঁ আৰু তাৰপিছত ইয়াৰে চাৰিওফালটো আমি মূৰণি মাৰি চিলাই কৰি ল'ব লাগিব। আৰু এয়া আমাৰ চিলাই কৰা হৈ গ'ল চাৰিওফালটো। আৰু এতিয়া এইটো দেখিছে 6.25 ইঞ্চি হৈ গৈছে। 1 ইঞ্চি আমাৰ চাৰিওফালে চিলাইত গুচি গৈছে। এতিয়া এইটো ভিডিঅ'ত দেখুওৱাৰ ধৰণে এই ধৰণে ভাঁজ এটা দিব আৰু তাৰপিছত অলপমান আইৰণ কৰি দিব
আৰু তাৰপিছত আৰু এটা ভাঁজ দি পিনে আইৰণ কৰি দিব আৰু ঠিক এই ধৰণে বাকি দুটা কাপোৰৰ পিচ 1.5 ইঞ্চি বা 1 ইঞ্চি সৰু ৰাখিব তেতিয়া আমাৰ এই ধৰণৰ শেপত আহি যাব এতিয়া আমি এই পিচ কেইটা ভিডিঅ'ত দেখুৱাৰ ধৰণে এটাৰ ওপৰত এটা থৈ দিছো আৰু তাৰ পিছত এইখিনিত এটা সিলাই কৰি দিব লাগিব আৰু এয়া দেখিছে আমাৰ সিলাই কৰা হৈ গল আৰু তাৰ পিছত এই কলাৰ নেকৰ তলত ভিডিঅ' দেখুৱাৰ ধৰণে সোমাই দি দিছো এই ডিজাইন প্যাটাৰ্নটো ভিতৰত সোমাই দিয়াৰ পিছত মেজাৰিং ফিটাই দি আমাৰ নেকৰ ডিপটো জোখ লৈছো এয়া দেখিছে 7 ইঞ্চি আছে আধা ইঞ্চি আমাৰ সিলাইত যাব আৰু গটিকে টোটাল নেকৰ ডিপটো হ'ব 6.5 ইঞ্চি এতিয়া ডিজাইন প্যাটাৰ্নটো আমি ভালকে চাই ল'ব লাগিব যাতে একেবাৰে মিডলত পৰিছে আৰু তাৰ পিছত চকেদি তাতে মাৰ্ক কৰি লৈ ল'ব আৰু এয়া দেখিছে মাৰ্ক কৰি লৈ লৈছো মই আপোনালোকক বেক সাইডে কেনেকৈ থাকিব হেয়া দেখুৱাই দিছো আৰু এইখিনি যিখিনি এক্সট্ৰা থাকিব সেইখিনি আমি কাটি লওঁ আৰু এয়া কাটা হৈ গল এয়া দেখিছে মাৰ্কৰ পৰা দুইফালে 1 ইঞ্চি বেছিকে ৰাখিছো এতিয়া আৰু এখন কাপোৰ লৈছো একে ৰঙৰ আৰু তাতে 2.5 ইঞ্চি বহলৰ আৰু 5 ইঞ্চি দীঘলৰ লৈছো আৰু তাৰ পিছত এই কাপোৰখনত ভিডিঅ' দেখুৱাৰ ধৰণে এটা সিলাই লৈছো আৰু তাৰ পিছত কাপোৰখন উল্টাই দি এই ধৰণে ফোল্ড কৰি সিলাই এটা আৰু কৰি দিছো আৰু এক্সট্ৰা কাপোৰখিনি কাটি দি দিছো আৰু এয়া দেখিছে দুইফালে কাপোৰ জইন কৰি সিলাই কৰি লৈ ললো এতিয়া এই ডিজাইন প্যাটাৰ্নটো ভিতৰত সোমাই দি দিছো আৰু তাৰ পিছত দুইফালে জোখ কৰি লৈছো মেজাৰিং ফিটাই দি এয়া দেখিছে 7 ইঞ্চি দুইফালে আছে যদি আমি জোখ কৰি নলওঁ তেতিয়া হলে বেকাটেৰা হোৱাৰ চান্স থাকে সো আপোনালোকেও জুখি ল'ব আৰু পিন আপ কৰি লৈ লৈছো আৰু কুৰ্তাৰ উল্টা সাইডটো দেখুৱাই দি দিছো আৰু এতিয়া একে ৰঙৰ সুতাই দি এইখিনিৰ পৰা ইয়ালৈ আমি সিলাই কৰি দিব লাগিব ইয়াতে দুইফালে সিলাই কৰি দিব লাগিব এতিয়া নেক ডিজাইনটো ষ্টোন বা মণি দি ডেকোৰেট কৰিব পাৰে বা সিম্পল কেও ৰাখিব পাৰে মই ইয়াতে ষ্টোন আৰু এই ধৰণৰ কিছুমান ফুলেদি ডিজাইন কৰি দি দিছো আৰু এয়া আপোনালোকে আঠা লগাবও পাৰে বা সিলাই কৰিও দিব পাৰে মই ইয়াতে সিলাই কৰি দেখুৱাই দি দিছো আৰু এয়া আমাৰ নেক ডিজাইনটো ৰেডি হৈ গল আপোনালোকে কমেন্টত জনাব কেনেকুৱা পালে আৰু প্লিজ লাইক শেয়াৰ কৰি দিব আৰু এতিয়ালৈ যদি চেনেলত সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ তলত থকা ৰঙা সাবস্ক্ৰাইব বাটনটো টিপি দিব ভিডিঅ'টো চোৱাৰ বাবে থ্যাংক ইউ সো মাচ পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ আজিলৈ বাই বাই